আপোনালোকৰ খবৰ বাৰু ভাল নে? আশা কৰিছোঁ সকলোৰে খবৰ ভাল। মোৰো খবৰ ভালেই। আপোনালোকে কেতিয়াবা মন কৰিছেনে আপোনালোকৰ ইউটিউব চেনেলত এটা লগো থকা দৰকাৰ, কিন্তু সেই লগোটো আপোনালোকে কেনেকৈ বনাব? কিন্তু মই আজি এই ভিডিঅ'টোত দেখুৱাম আপোনালোকে অতি সহজে কাইনমাষ্টাৰ এপ্লিকেশ্যনটোত এটা মজা লগো বনাব পাৰে। এপবিলাকৰো নিজা লগো থাকে, যেনে কাইনমাষ্টাৰ এপ্লিকেশ্যনটোৰ চাওক, এইটোতো লগো। আজি মই আপোনালোকক লগো বনাবলৈ শিকাম। তো বলক আমি ভিডিঅ'টি আৰম্ভ কৰোঁ। প্ৰথমতে আপোনালোকে কাইনমাষ্টাৰ এপ্লিকেশ্যনটি অ'পেন কৰি লওক। কাইনমাষ্টাৰ এপ্লিকেশ্যনটি অ'পেন কৰাৰ পাছত ইয়াত ক্ৰিয়েট নিউ অপশ্যন আছে, তাত ক্লিক কৰক। তাত ক্লিক কৰাৰ পাছত ইয়াত চাইজ ল'বলৈ দিব। আপোনালোকে নিজৰ ইচ্ছামতে চাইজ লৈ লওক। মই বাৰু ইউটিউবতে ৰাখিছোঁ। তাৰপাছত নেক্সটত ক্লিক কৰক। নেক্সটত ক্লিক কৰাৰ পাছত ইয়াত আপোনালোকক ফটো চইচ কৰিবলৈ দিব। লগো বনাবলৈ হ'লে ফটোখনৰ মানে বেকগ্ৰাউণ্ডখন অকণমান ভাল হ'ব লাগিব ন, তো মই বাৰু ব্লেক কালাৰখন ৰাখিছোঁ। অ'কে, এতিয়া যিহেতু আমি লগো বনাম, তাৰ বাবে আমাৰ ইউটিউব চেনেলৰ প্ৰথম আখৰকেইটা ল'ব লাগিব। মোৰ ইউটিউব চেনেলটোৰ নাম হৈছে সুদীপ্ত ক্ৰিয়েশ্যন, তো মোৰ প্ৰথম আখৰটো হৈছে এছ। তাৰপাছত অ'কেত ক্লিক কৰক। অ'কেত ক্লিক কৰাৰ পাছত এইটো অকণমান চাইজটো ডাঙৰ কৰি লওক। তাৰপাছত ইয়াত আখৰটো চেঞ্জ কৰি লওক। মোৰ এইটো আখৰ ভাল লাগে, সেইবাবে মই এইটো চইচ কৰি দিওঁ। তাৰপাছত নিজৰ চাইজ অনুসৰি সেইটো অ'কে। তাৰপাছত আকৌ এবাৰ টেক্সটত যাওক, তাত ক্লিক কৰক সুদীপ্ত ক্ৰিয়েশ্যন, এইবাৰ চি। তাৰপাছত অ'কেত ক্লিক কৰক। চাইজটো ডাঙৰ কৰি লওক। তাৰপাছত ৰবটো ব্লেক আখৰটো চইচ কৰি লওক। তাৰপাছত অ'কেত ক্লিক কৰক। ইয়াৰ পাছত মোৰ চেনেলটোৰ প্ৰথম আখৰকেইটা আহি গৈছে। তাৰপাছত তলত সৰুকৈ সুদীপ্ত ক্ৰিয়েশ্যন বুলি লিখি দিওঁ। কেনেকৈ লিখে চাই থাকক। তাৰ বাবে লেয়াৰত ক্লিক কৰক। লেয়াৰত ক্লিক কৰাৰ পাছত টেক্সটত ক্লিক কৰক। তাৰপাছত সুদীপ্ত ক্ৰিয়েশ্যন লিখি দিয়ক। তাৰপাছত অ'কেত ক্লিক কৰক। আপোনালোকৰ ইউটিউব চেনেলটোৰ নাম অনুসৰি ক্লিক কৰিব। মোৰ যিহেতু ইউটিউব চেনেলটোৰ নাম সুদীপ্ত ক্ৰিয়েশ্যন, তো মই সেইটোৱে লিখি দিছোঁ। আখৰটো মই অকণমান সৰুকৈ ৰাখিব লাগিব। তাৰপাছত এটা স্ক্ৰীনশ্বট মাৰি লওক। স্ক্ৰীনশ্বট মৰাৰ পিছত ফটোখন ক্ৰপ কৰি লওক। তো এইখন হৈছে আপোনালোকৰ লগো। আপোনালোকৰ ইউটিউব চেনেল অনুসৰি এনেকৈ বনাব পাৰে। মই আৰু কেইখনমান দেখুৱাই দিছোঁ, এইখন চাওক। মই নিজে বনাইছোঁ, আৰু এখন চাব আপোনালোকে। এনেদৰে আপোনালোকে লগো বনাব পাৰে। চ' গাইজ, আজিলৈকে ইমানেই। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। লগতে কাষত থকা বেল আইকনটো ক্লিক কৰি থ'ব, যাতে নতুন আপডেট আপোনালোকে পাই থাকে। আৰু এইকেইদিন লকডাউন আছে বাবে ক'লৈকো যাব পৰা নাই ন, তো সেইবাবে টেকনিকেল ভিডিঅ' দি আছোঁ। অতি শীঘ্ৰে ক'ৰবাত যাব লাগিব, তেতিয়া আপোনালোকক দেখুৱাম ভ্লগিং কৰি। তো আজিলৈকে আহিছোঁ, বাই বাই।